আপোনালোকে এনেদৰে দুটা বৰ্ডিং বনাই ল'ব। মই দেখুৱাই দি দিছোঁ এনেকুৱাকে চেম আপোনালোকে দুটা বৰ্ডিং বনাই ল'ব। আপোনালোকে দুটা বুলি কথা নাই, আপোনালোকৰ পোৱালি কেপাচিটি কিমান হয়। এটা বৰ্ডিঙত মিনিমাম 500কে পোৱালি ৰাখিব পৰাকৈ বনাইছোঁ মই। গোলটো ধৰ আপোনাৰ 5 ফুটৰ ৰছী এডালেৰে এনেকৈ গোল কৰি বনাই দি দিছোঁ আৰু আপোনালোকে তেনেকৈ বনাব। এটা বৰ্ডিঙত মই 500কে পোৱালি ৰাখিম। আৰু ইফালে মই দুটা বৰ্ডিং বনাইছোঁ অলৰেডি। মই তাৰমানে 1000 পোৱালি ভৰাম এই ফাৰ্মখনত। আৰু মই দুটা মানে এটা বৰ্ডিঙত 5টা লাইট দি দিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু এটিটো চেম 5টা লাইট দি দিছোঁ। তাৰপিছত মই ইয়াতে বঢ়িয়াকৈ পেপাৰটো পাৰি দিম পোৱালি অহাৰ আগত। এতিয়াই দিয়া নাই কাৰণ পেপাৰটো ধূলি বালি পৰি থাকিব পাৰে, গতিকে পোৱালি অহাৰ আগে দি দিম। তাৰপিছত এনেদৰে আৰু গোটেই মজিয়াখনত চূণ, পটাছ, নিমখ আৰু ব্লিচিং এনেদৰে গোটেই মানে ফাৰ্মখনত ছটিয়াই ল'ব টুটো পৰাৰ আগত। তেতিয়াহ'লে আমাৰ ফাৰ্মখন চাফা হৈ থাকিলে বীজাণুৰ পৰা আমি মুক্ত হ'ব পাৰিম। আৰু যিহেতু এতিয়া মানে অলপ ঠাণ্ডা চলি আছে, গতিকে সেইকাৰণে মই ফাৰ্ম চাৰিওহৰটো এনেদৰে পলিথিনেৰে বেৰি দি দিছোঁ। আপোনালোকেও দিব লাগিব। এইটো আপোনালোকে চাই ল'ব, গৰমৰ দিনত হ'লে নালাগে, ঠাণ্ডাৰ দিনত লাগিব। আৰু তাৰপিছত এনেদৰে দিয়াৰ পিছত আপোনালোকে এনেদৰে ফাৰ্মখন ক্লিয়াৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে দানাৰ পাচন দি দিব লাগিব মাজে মাজে। মই আপোনালোকক সেইবোৰ ভিডিঅ' দেখুৱাম আপোনালোক কেনেকৈ কৰিব লাগে, কিন্তু জাষ্ট মই এতিয়া বৰ্ডিং বনোৱাটো কেনেকৈ বনাই আপোনালোকক দেখুৱালোঁ। ঠিক আছে, ধন্যবাদ।